প্ৰথমে চাওক এয়া মেঘালয়ৰ পৰা বৈ অহা গুৱাহাটীৰ দৃশ্য নহয়। এয়া বিটিচি মুদৈবৰী পৰিষদীয় সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলাইগাঁও চহৰৰ দৃশ্য। বছৰৰ প্ৰথমটো বানতে নোৱানৈ পানী বাগৰি মংগলদৈ ভুটীয়া চাং পথ জলমগ্ন কৰাৰ এই দৃশ্য। অকৰ্মণ্য জনপ্ৰতিনিধিৰ পাল্লাত পৰি জনসাধাৰণ কেনেদৰে লটি ঘটি খাইছে তাৰেই দৃশ্য যেনেয়া। সামান্য এজাক বৰষুণতে নোৱানৈ পূব প্ৰান্তটো বৈ যোৱাৰ ফলতে বৃহত্তৰ শিংৰিমাৰী অঞ্চলৰ ৰাইজে বছৰৰ পিছত বছৰ ধৰি জমৰ যন্ত্ৰণা ভোগ কৰি আহিছে। বিটিচি পৰিষদীয় চৰকাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকী কলাইগাঁও চহৰৰ স্থায়ী বাসিন্দা হোৱাৰ পিছতো সমাধান নহল নোৱানৈৰ মথাউৰিৰ সমস্যা। স্থানীয় ৰাইজে আশা কৰিছিল দিগন্ত বৰুৱাই জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য হোৱাৰ পিছত কলাইগাঁও চহৰত নোৱানৈৰ বানপানীৰ স্থায়ী সমাধান হ'ব। কিন্তু আজি 5 বছৰেও কলাইগাঁৱৰ নোৱানৈৰ ওপৰত সম্পূৰ্ণ নহল মথাউৰি, যাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে। কলাইগাঁৱৰ মাজমজিয়া কলাইগাঁও টাউনৰ মাজমজিয়াত বানপানী সৃষ্টি হৈছে এজাক বৰষুণত। তো যিহেতু আপোনালোকে সকলোৱে জানে যে অসমৰ যি বৰ্তমান যি চৰকাৰ অথবা বিটিচিৰ যি চৰকাৰ UPPL আৰু বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ মধুবৰী সমষ্টিৰ যদি আমি প্ৰাণকেন্দ্ৰ বুলি ক'বলৈ যাওঁ কলাইগাঁও মধুবৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ, আৰু এই সমষ্টিৰ যিজন আমাৰ EM আছে তেখেত কিন্তু ইৰিগেশ্যন বিভাগৰ EM। তো তেখেতে কিমানখিনি উন্নয়ন কৰিছে EM দিগন্ত বৰুৱা ডাঙৰীয়াই, তো আপোনালোকে গম পাব যে এজাক বৰষুণতে কলাইগাঁৱত কিন্তু পানী এই MB ৰোড কিন্তু পানী সৃষ্টি হয় বা এটা মাথাউৰি নথকাৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। তো EM দিগন্ত বৰুৱাই কিমানখিনি উন্নয়ন কৰিছে এওঁকে আৰু মই বিস্তাৰিতভাৱে ক'বলৈ নাযাওঁ। মই গোটেই অসম তথা গোটেই ভাৰতবৰ্ষ তথা গোটেই বিটিচিবাসী ৰাইজক মই এটা কথা ক'ব বিচাৰিম যে মধুবৰী সমষ্টিৰ EM দিগন্ত বৰুৱা আৰু দিগন্ত বৰুৱাৰ হোম সমষ্টি হোম টাউন যিটো আমাৰ কলাইগাঁও টাউনত এজাক বৰষুণ দিলে পানী এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয়। তেখেতে কিমানখিনি উন্নয়ন কৰিছে এইটো আপোনালোকে চাওক। লগতে যিহেতু উল্লেখযোগ্য যে প্ৰতি বছৰে বাৰিষাৰ কালত নোৱানৈৰ বাঢ়নি পানীয়ে কলাইগাঁৱৰ শিংৰিমাৰী আদৰ্শ গাঁও গেৰুৱা চেঙাপাৰা অঞ্চলত সৃষ্টি কৰি আহিছে তীব্ৰ আতংকৰ। এনে মুহূৰ্তত বিটিচি জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় পাৰিষদ দিগন্ত বৰুৱাৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পৰিষদীয় চৰকাৰখনৰ এনে এটা গুৰুত্বপূৰ্ণ দপ্তৰ জলসিঞ্চনৰ দৰেই এটা বিভাগ লাভ কৰাৰ পিছতো তেওঁ ঘৰুৱা চহৰখন কোনো ধৰণৰ উন্নতি সাধন কৰিবলৈ সক্ষম নহল। স্থানীয় ৰাইজৰ কটাক্ষ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া তেওঁক চাব আহিছে মথাউৰি। ইমান দিনে আচলতে আছিল ক'ত? নিউজ ডেস্ক ৰিপৰ্ট, টংলা স্মাৰ্ট চিটি। চাওক এইটো তোমাৰ হাস্যকৰ বিষয়। বিগত 5 বছৰত তেখেতে কিন্তু মানে এই মাথাউৰিৰ বিষয়ে কিন্তু বুজ ল'বলৈ নাহিলে, কিন্তু তেখেতে নিজে জানে তেখেতে এসময়ত ছাত্ৰ নেতা আছিলে। আমি ধিক্ষাৰ জনাইছো, আমাৰ কেতিয়াবা মানে লাজ লাগে যে তেখেতে এজন ছাত্ৰ নেতা হোৱাৰ পিছৰ পৰা আজি EM হোৱাৰ পিছৰ পৰা তেখেতে ৰাইজৰ যি সমস্যা আছিল সমস্যাবোৰ পাহৰি গ'ল। কলাইগাঁৱৰ এসময়ত তেখেতে আন্দোলন কৰিছিলে যে এইবোৰ মাথাউৰি হ'ব লাগে, ৰাস্তা ঘাট হ'ব লাগে, তেখেতে আন্দোলন কৰিছিলে। কিন্তু তেখেতে যেতিয়া EM হৈ গ'ল তেখেতে এইবোৰ পাহৰি গ'ল। আমাৰ হাস্যকৰ উঠে যে ইলেকশ্যনৰ আগমুহূৰ্তত বিগত 5 বছৰত তেখেতে খবৰ ল'বলৈ নাহিলে যে মাথাউৰি নিৰ্মাণ কৰিব লাগে। বিগত 5 বছৰত কিন্তু তেখেতে নাভাবিলে, কিন্তু এই ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতে খবৰ ল'ব আহিছে, মানে ৰাইজক মানে ই কৰিব লাগিছে। তথাপিও আমি আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি তেখেতক আহ্বান জনাম, যদি তেখেতৰ সৎ সাহস আছে আৰু তেখেতে যদি ভাবিছে যে আগন্তুক দিনতো তেখেতে মানে পাৰিষদ হিচাপে থাকিব বিচাৰে, তেন্তে কিন্তু তেখেতে যিবোৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰক আৰু এই মাথাউৰিৰ কাম অতি সোনকালে তীব্ৰভাৱে তেখেতে কৰিব লাগে। বানপানীটো কিমান দিন সমস্যা